আজি শিৱৰাত্ৰি। তাৰ উপৰিও আজি নাৰীসকলৰ বাবে এক বিশেষ দিন। আজি হৈছে আন্তৰ্জাতিক নাৰী দিৱস। নাৰীসকলক শুভেচ্ছা দিবৰ কাৰণে বা মহিলাসকলক অগ্ৰাধিকাৰ প্ৰদান কৰিবৰ কাৰণে হোৱাটছআপ হওক বিভিন্ন ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ পষ্ট কৰিবলৈ দেখা পোৱা গৈছে। সকলোৱে আজিৰ দিনটোক নাৰীক বিশেষভাৱে প্ৰাধান্য প্ৰদান কৰিছে। কিন্তু সঁচাকৈ নাৰীসকলে জানো এই প্ৰাধান্যটোত কেনেদৰে গ্ৰহণ কৰিছে? নাৰীসকলক জানো সঁচাকৈ বুজি পোৱা মানুহ আছে? এইটো বাৰু পাছৰ কথা। মই আজি লাগি পৰিলোঁ শিৱৰাত্ৰিৰ বিশেষ আয়োজনত। পঞ্চামৃত বনোৱা, ভোগ বনোৱা এই সকলোবোৰ আচলতে ঘৰৰ অকলশৰীয়া মানুহ যে গোটেইবোৰ নিজে কৰিব লাগে। এইটো মোৰ পঞ্চামৃত। আপোনালোকে পঞ্চামৃত কেনেকৈ বনায় ক'বচোন দেই। তাৰপিছত লাগিলোঁ পায়স বনোৱাত। এইখিনি এনেকুৱা হৈ গৈছে। এইটো মোৰ শৰাই। শৰাইখন মন্দিৰৰ আগত জাষ্ট থৈ দিছোঁ যাতে সময় হ'লে মই চাকি খৰচ দি পূজাৰ বাবে ৰেডি হ'ব পাৰোঁ। তাৰপাছত বুঢ়াগোহাঁই মন্দিৰটোৰ বাবে ওলালোঁ। বিশেষভাৱে তৈয়াৰী কৰিব নহ'ল, কিন্তু যেনেকৈ আছোঁ সেনেকৈ অলপ মুখত ক্ৰীমটো ঘঁহি কিনে পটাপট ওলালোঁ। কাৰণ সময় বেছি নাই। 8:45ৰ পৰা হেনো আজি মুহূৰ্ত লাগিছে শিৱৰাত্ৰিৰ। মই শুনিবলৈ পোৱা মতে। সেইকাৰণে পটাপট ওলাই গৈ চাকিখৰ দিবৰ কাৰণে ৰেডি হৈ গ'লোঁ। মন্দিৰটোত যথেষ্ট ভিৰ আছিলে। বৰ ধুনীয়াকৈ চাকিগছ দিলোঁ। দিয়াৰ পাছত সেৱাও কৰিলোঁ আৰু ডেক'ৰেশ্যনো খুব ধুনীয়া কৰিছে। এয়া মা পাৰ্বতী আৰু শিৱ। তাৰপিছত মই স্কুটিখন লৈ ফটাফট ঘৰলৈ আহিলোঁ আৰু আহিয়েই আমাৰ ওচৰতে থকা শিৱ মন্দিৰটোৰ কাৰণে প্ৰসাদখিনি লৈ গ'লোঁ। মোক কেনেকুৱা লাগিছে মেখেলা চাদৰযোৰেৰে। তাৰ পৰা আহিয়েই লাগি পৰিলোঁ খিচিৰি বনোৱাত। সকলোৱে কৈছে আজি হেনো খিচিৰি খায়। সেইকাৰণে ভোগৰ নিচিনাকৈ খিচিৰি বনাবলৈ চেষ্টা কৰিলোঁ। মোৰ খিচিৰি বনোৱাৰ অনেক ভিডিঅ' মই আগতে আপলোড কৰিছোঁ। যদি আপোনালোকে বিচাৰে চাব পাৰে। এইখিনি হৈছে মোৰ খিচিৰি। অৱশ্যে আজি মই ভাত নাখাওঁ। সেইকাৰণে একাপ চাহে